ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইয়াৰ যিটো পাৰ্ট 1 আছিলে আহাৰৰ প্ৰয়োজনীয়তা এই লেছনটোৰ ধুনীয়াকৈ বুজাই দিছিলোঁ। আশা কৰোঁ তোমালোকে সেই ভিডিঅ'টোত বুজি পাইছিলা আৰু এতিয়া এই ভিডিঅ'টোৰ পাৰ্ট 2 অৰ্থাৎ এই লেছনটো আজি প্ৰশ্ন উত্তৰখিনি আমি কৰিম। এতিয়া আহাচোন আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ কৰি যাওঁ। দিয়া আছে অনুশীলনী 1 নম্বৰ দিয়া আছে চমুকৈ উত্তৰ লিখা। এতিয়া ক নম্বৰ দিছে যে আমাক কিয় আহাৰৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰটো হ'ব জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। এইটো তোমালোকে লিখিবা। খ নম্বৰ দিয়া হৈছে খাদ্যত থকা উৎপাদনবোৰ কি কি। এতিয়া খাদ্যত থকা উৎপাদনবোৰ কি কি। খ নম্বৰ উত্তৰ খাদ্যত থকা উৎপাদনবোৰ হ'ল চৰ্বি, শৰ্কৰা, প্ৰ'টিন, ভিটামিন, খনিজ লৱণ আৰু পানী। এইটো তোমালোকে লিখিবা খ নম্বৰ। গ নম্বৰ দিছে সুষম আহাৰ বুলিলে কি বুজা। সুষম আহাৰৰ কিয় প্ৰয়োজন। তো ইয়াৰ উত্তৰটো হৈছে যিবোৰ আহাৰত শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ আহাৰকেই সুষম আহাৰ বোলে। আমাক সুষম আহাৰৰ প্ৰয়োজন কাৰণ সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। এইটো উত্তৰ তোমালোকে লিখিবা। তোমালোকে ভিডিঅ'বোৰ প'ষ্ট কৰি উত্তৰসমূহ লিখি ল'বা। ঘ নম্বৰ দিছে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে। এতিয়া আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে। ইয়াৰ উত্তৰটো হৈছে এইটো আমি যথেষ্ট পৰিমাণে পানী খাব লাগে কাৰণ পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে। পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। ইয়াৰ উত্তৰ এইটো লিখিবা তোমালোকে। তাৰপিছত তোমালোকৰ 2 নম্বৰ খালী ঠাই পূৰ কৰা। এইখিনি মই তোমালোকৰ কিতাপতে কৰি দিছোঁ, তোমালোকে বহি ধুনীয়াকৈ লিখি ল'বা। ক নম্বৰ দিয়া হৈছে জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন আমাক। জীয়াই থাকিবৰ বাবে আমাক আহাৰৰ প্ৰয়োজন। খ নম্বৰ দিছিলে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ কি। এতিয়া আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল প্ৰ'টিন। সেউজীয়া শাক পাচলি আৰু ফল মূলত ভিটামিন আৰু খনিজ লৱণ থাকে। ঘ নম্বৰ দিছে প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্য কি আহাৰ বোলে। আমি কি লিখিব লাগিব সুষম আহাৰ। প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে। ঙ নম্বৰ দিয়া হৈছে ভিটামিন কিহৰ অভাৱত কি ভিটামিনৰ অভাৱত আমাৰ চকুৰ দৃষ্টিশক্তি কমে। আমি লিখিব লাগিব যে ভিটামিন এৰ অভাৱত আমাৰ চকুৰ দৃষ্টিশক্তি কমে। তোমালোকে এইখিনি ধুনীয়াকৈ বহীত লিখি ল'বা। তাৰপিছতে তোমালোকৰ 3 নম্বৰত দিয়া হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া ক আৰু খ এনেকৈ দিয়া হৈছে। তাৰপিছত তোমালোকে লিখিবা আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল কি হ'ব। আমাৰ শৰীৰত কিহে শক্তি দিয়ে। কি হ'ব আমাৰ শৰীৰৰ শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা। আমি কি কৰিম শৰ্কৰালৈ নিম। তোমালোকে ধুনীয়াকৈ এনেকৈ মিলাই ল'বা। বুজিছানে। আমাৰ শৰীৰত শৰ্কৰা লিখিবা। আমাৰ শৰীৰৰ শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা। তাৰপিছতে শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ কি। এতিয়া আমাৰ শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কেলছিয়াম। হয়নে আমি পাই আহিছিলোঁ। কি হ'ব কেলছিয়াম লিখিবা তোমালোকে। তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কি। তেজৰ গঠনত কিহে সহায় কৰে আমি পাই আহিছিলোঁ। কি হ'ব লো। বুজিছানে লো। ভুল নকৰিবা দেই। এইটো ইয়াৰ হ'ব। এইটো ইয়াৰ আৰু এইটো ইয়াৰ। বুজিছানে এইটো লো। আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ কি। এতিয়া লিখি থৈ দিবা আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল আমাৰ গৰল। আমি পাই আহিছিলোঁ হয়নে। গৰল লিখিবা। তাৰপিছত তোমালোকৰ 4 নম্বৰ দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক খ গ 3টা দিয়া আছে। কটো দিছে যে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল কি হ'ব। গাখীৰ আৰু দৈ, চৰ্বি আৰু প্ৰ'টিন, ভিটামিন আৰু খনিজ লৱণ। এতিয়া আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ কি আছিলে আমি ভিটামিন আৰু খনিজ লৱণ। এইটো শুদ্ধ উত্তৰ। এইটো লিখিবা তোমালোকে ভিটামিন আৰু খনিজ লৱণ। খ নম্বৰ হৈছে দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়। এতিয়া এইটো কি বুলি কোৱা হয় অভাৱজনিত ৰোগ। আমি পাই আহিছিলোঁ আগতে হয় নাই অভাৱজনিত ৰোগ। এইটো লিখিবা। এইবোৰ তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা দেই। গ নম্বৰ দিছে ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য কি।
এটা ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য কি পাইছিলোঁ আমি? আমলখি। তোমালোকে ধুনীয়াকৈ লিখি ল'বা, বহীত লিখি ল'বা। তো ভিডিঅ'টো তোমালোকৰ ইমানেই আছিলে। ইয়াৰ প্ৰশ্নোত্তৰখিনি মই ধুনীয়াকৈ দি দিলোঁ। ইয়াৰ পাছৰ লেচনটো যিটো তোমালোকৰ 6 নম্বৰ লেচন, সেই লেচনটো যদি চাব পাৰা তেতিয়াহ'লে মোৰ এই চেনেলটোৰ ভিডিঅ'তে তোমালোকে এই চেনেলটোত গৈ পেলাই তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। আৰু এই ভিডিঅ'টোত লাইক এটা কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু আজিলৈ ইমানেই, ধন্যবাদ। তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা।